নমস্কাৰ, মই পলা মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি বেলেগ টাইপৰ ভিডিঅ' এটা কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই ভাল পাব বুলি ভাবিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি ভিডিঅ' স্পেচিয়েল হৈছে ৰবাব টেঙা। তো আজি আমি ৰবাব টেঙা ভৰ্তা বনাম। তো ব'লক আপোনালোকে চাই থাকক কেনেকৈ কি কৰোঁ। আৰু প্ৰায়ভাগে খায়েই ঘৰত বনায়। তো আমিও কেনেকৈ খাওঁ আপোনালোকক আজি দেখুৱাওঁ। ব'লক ভিডিঅ' স্কিপ নকৰি শেষলৈকে চাই থাকিব। আপুনি ৰবাব টেঙাৰ বিষয়ে কিবা জানে যদি কৈ দিয়ক আমাৰ দৰ্শকৰ আগত। নাজানো খালে ভাল বুলি জানো। তুমি খাবা তেনে আৰু খাই থাকোঁতে যিকোনো এটা এনেই কাহিনী শুনি থাকিলে বস্তুটো টেষ্টি হৈ গৈ থাকে। সেইটো কাৰণে কাহিনী ক'লে ভাল। ৰবাব টেঙাৰ লগতে আপুনি ৰবাব টেঙাৰ লগত সামঞ্জস্য কাহিনী নাই। গোল গোল নহ'ল বতৰা বস্তু কেমেৰামেন ৰবাব টেঙাৰ গুণাগুণ ভাল মানে পেটলৈ ভাল আৰু আমাৰ শুন কিবা এটা গাই দিয়া আকৌ তেতিয়াহে মজা লাগিব। টেঙা এনেকুৱা কোৱা কিবা এটা কৈ দিয়া। কৈ দিয়া এইফালে কৈ দিয়া। নমস্কাৰ কৈ দিয়া। তোমাৰ নামটো কি? ঘৰ ক'ত তোমাৰ? পোষ্ট অফিচটো কি আছিলে? পুলিচ ষ্টেচন কি আছিলে? পুলিচ ষ্টেচনটো কি আছিলে তোমাৰ? পাহৰি থাকিলা পুলিচ ষ্টেচন। এটা কাহিনী ক'ম বুলি ভাবি আছিলোঁ। এইটো কাহিনী ইয়াৰ লগত সামঞ্জস্য হোৱা কাহিনী নহয়। কি ক'ম? টেঙাৰ বিষয়ে ক'বলগীয়া নাই। আমি কাটি মেলি লওঁ, তাৰপিছত দেখুৱাম। কাটি হোৱাই নাই, ময়ো কাটি আমনি লাগিলে। এটা কাটিলোঁ, তাৰপৰা এতিয়া কাটিবলৈ দি দিলোঁ। এয়া কাটি আছে সোনকালে কাটা হৈছে নাই? এয়া কি আছে দিছে নিমখ, তাৰপিছত শুকান জলকীয়া, কেঁচা জলকীয়া কান্দিছে। কেনেকৈ কান্দিছে ৰে? টেঙা খাবা তুমি? বমাক সোধাচোন। মায়ে গুচাই মেলি হৈ গ'ল। এতিয়া জলকীয়া, কেঁচা জলকীয়া, শুকান জলকীয়া অকণমান একদম পিটিকি এনেকৈ পুৰা জলকীয়া দিছোঁ পুৰা। কাৰোবাৰ বাৰু লোভ লাগিছে নি বাৰু? আহি যাওক। আমাৰ যদি খাবলৈ মন গৈছে আহি যাওক। ধুনীয়াকৈ কৈ দিছোঁ আপোনালোকে। ইয়াৰ ৰবাব টেঙা ভাগ লাগিব নি? 10 টকা ভাগে। ৰবাব টেঙা খাই কেনেকুৱা লাগিছে কওকচোন? ভাল লাগিছে। আমি এতিয়া ধুনীয়াকৈ কাটি মেলি খাবলৈ লৈ লৈছোঁ। ইয়াত কলপাতত দেখিছে নাই? খাই চাওঁ কেনেকুৱা লাগিছে ইমান দেৰিৰ পৰা। ধুনীয়া ৰবাব টেঙাটো বৰ মিঠা আৰু ৰসাল। মন এটা আছিলে ৰবাব টেঙা খাবলৈ, আজি খাই দিলোঁ আৰু মজা লাগিছে। নক'ব অকল টেঙা খোৱা ভিডিঅ' বনাইছিলোঁ। এটা স্মৃতি হিচাপে থৈ গৈছোঁ আৰু চবৰে একেলগে খাইছোঁ যেতিয়া। তো আমি খাই লওঁ।
ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।